এক্সপিৰিয়েঞ্চটো বেলেগ মানে মন্দিৰলৈ যিটো গুহা মন্দিৰলৈ যায় ইয়াৰ এক্সপিৰিয়েঞ্চটো বেলেগ এইফালে এই পূৰা ডাঠ এইবিলাকত পোহৰটোৱে নপৰে একদম চ' আমি এতিয়া এইটো ৰাস্তাই আহি আছোঁ গুড মৰ্ণিং এভৰিৱান আৰু এতিয়া সময় ৰাতিপুৱা 6টা বাজিছে আমি খানাপাৰা পামহি এতিয়া আৰু আজি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ আৰু ফাইনেলি আহি যোৰাবাট পালোহি আৰু ৰাতিপুৱা যিফালে চাওঁ সেইফালে ধুনীয়া লাগে আগত বেলি কুঁৱলী কি যে এটা মজা পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে আৰু আমি আহি পাইছোঁহি যোৰাবাটৰ যিটো আৰ্মি কেম্প আছে তাৰ পৰা প্ৰায় 200 মিটাৰমান আহিলে আগত এনেকুৱা এটা ৰাস্তা আছে এই ৰাস্তাটোৱে আপোনালোকে দুৰ্গা মন্দিৰ যোৱা ৰাস্তাখনটো সুধিলে আপোনালোকক দেখাই দিব আৰু এতিয়া ফাইনেলি আমি আহি পাইছোঁ দুৰ্গা মন্দিৰটো আৰু এই মন্দিৰটোৰ পৰা ইয়াত চাওক লেফ্ট ছাইড টাৰ্ণিং লৈ দুটা ৰাস্তা আছে এটা ওপৰলৈ এটা তলেদি এইফালে এই মন্দিৰটো আছে দুৰ্গা মন্দিৰৰ পৰা এইফালে এই আপটো দি যাব লাগিব এইফালে আগলৈ ওপৰলৈ যাব লাগিব আৰু এইফালে ডাউনদি গ'লে অলপ ৰাস্তাটো অলপ দূৰ হয় এইফালেও যাব পাৰি কিন্তু এইফালে এইটো ৰাস্তাও যাব পাৰি চ' আমি এতিয়া এইফালে যাব লাগিব উঠি ওপৰৰ যিটো ৰাস্তাত সেই ৰাস্তাটো অলপ শ্বৰ্ট যদিও কিন্তু বেছি আপ হোৱাৰ কাৰণে আমি তলৰ ৰাস্তাটো ল'লোঁ কাৰণ তলেদি যাবলৈ ভাল বুলি ক'লে সেইকাৰণে অলপ দূৰ ৰাস্তাটো আমি ষ্টাৰ্ট কৰিলোঁ আমি এতিয়া এই ডাউন ৰাস্তাটোতে আহি গ'লোঁ ওপৰ ৰাস্তাটোত মানে বেছি আপ হৈ যাব এইফালেদি গ'লে একেবাৰে বাইক ওপৰলৈকে যাব এতিয়া আমি একেবাৰে ওপৰলৈকে যাব পাৰিম ত' আমি ছেকেণ্ড ৰাস্তাটো চুজ কৰিলোঁ অলপমান ওপৰলৈ অহাৰ পিছত এইখিনিতে ৰাস্তাটো যথেষ্ট বেয়া আছিল আৰু সেইকাৰণে বাইকখন মই ছিংগুলকৈ ওপৰলৈ লৈ গ'লোঁ আৰু বি কেয়াৰফুল এইডোখৰত কাৰণ এইখিনি অকল হিল আছে আৰু হিলৰ ওপৰত যাব লাগে বাকী আমি ওপৰত গৈ বাইকখন পাৰ্কিং কৰি ট্ৰেকিংটো আমি ষ্টাৰ্ট কৰিম ৰাস্তাটো মানে সুধি যাবলগীয়া হৈছে আৰু এইখিনিলৈকে আহিলোঁ এই ওপৰত এটা হেৰি আছে ফিল্ড আছে ন এখন ফিল্ড এখন আছে তাত বাইকটো ৰাখিব লাগিব ওপৰত ৰাস্তাত দেখাই দিয়ে এইফালে চোৱা ৰাস্তাৰ কণ্ডিশ্যন এনেকুৱা পূৰা আপ হয় আৰু কি আছে আগত আৰু চুইচাইড পইণ্ট কি আছে ভিউ পইণ্টে হয় তাতে যদি এতিয়া যায় আপুনি তেতিয়া আপুনি ভিউ দেখিব পাৰিব আচ্ছা কিমান দূৰ ইমানটো দূৰটো আছে কিমান দূৰ কোৱা দেখাটো যাব ফিল্ডৰ পৰা দেখাই দিম ফিল্ডৰ পৰা বাইক ব'ল বাইকটো এডোখৰ লৈ যাওঁ নহ'লে ইয়াতে থৈ যাওক একো নহয় হৈ যাব ইয়াতে উঠাই কিনে নহ'লে ইয়াতে ৰাখিব পাৰিব বাইকটো আমি আগলৈ নিনো আমাৰ এতিয়া আমি এই বাইক ল'লোঁ এইটো কি ইউটিউবৰ কি নাম তোমাৰ চাহিদ চাহিদ আচ্ছা আমাক আজি চাহিদে দেখাব এই হেলমেট চেলমেট আমি ইয়াত থৈ যাওঁ দেই এই ৰাখি দিয়ক এইটো চে জলদি আহ তো আমি এতিয়া খোজকাঢ়ি আহিছোঁ ইয়াৰ পৰা আৰু আগলৈ যাব লাগিব এই চাওক ভিউটো কেনেকুৱা মজা লাগিছে আৰু আগত গৈ কি এইফালে আমাক আজি ট্ৰেকিং কৰাই আছে হে লাজ কৰিছা নহয় কোনোবাই দেখিলে আজি মই পাহাৰত যাই আছোঁ হা কি চ' আমি এতিয়া এইফালে ওপৰলৈ গৈ আছোঁ পাহাৰলৈ এতিয়া খোজকাঢ়ি আহি আছোঁ এতিয়া এৰাউণ্ড 6:30 মান হৈছে এইফালে ওপৰলৈ আহি ইয়াত অলপ বাইক ৰাখিবৰ কাৰণে জেগা আছে ইয়াতে এনেকৈ এইবিলাক বাইক পাৰ্কিং কৰি ৰাখিছে এইফালে এটা আছে স্পেচ ইয়াতো ৰাখিব পাৰে কিন্তু অলপ পানী হৈ আছে আৰু পিকনিক খাব পাৰে এডোখৰ নাম কি জেগাডোখৰ নাম কি চিমলতাৰা আচ্ছা আৰু ওপৰতো শিৱ মন্দিৰ আছে ন তিনিটা চামনে তিনিটা দেখাবনে বহুত নালাগে পটাপট চাম আহি যাম ব'লা তো
ইহঁত দুটা অকণমান কনফিউজন হৈ আছে। আমি এই ইহঁতক লৈ আহিলোঁ লোকেল গাইড। তো তোমালোক ইয়াতে আহিছা না আগতে আহিছা? অঁ মজা। চ' এতিয়া খোজকাঢ়ি আহি আছোঁ আমি ইয়াৰ পৰা। কি আগত কি আছে? কেনেকুৱা পুৰা অকল হেৰি পিন্ধি আহি আছে, গৰম লগা নাই হা নহয়? আগত বোলে ওপৰ ৰাতি হেনো ৰাতি গৈছিলে হা, ৰাতি বোলে কোনোবা বোলে ডাইনী হেনো কান্দি আছিলে হেনো, আৰু সৰু সৰু ভূতৰ বাচ্চা হেনো কান্দি আছিলে হেনো। কেইটা বজাত গৈছিলা? কেইটা বজাত গৈছিলা? আচ্ছা কি নাম লিখিলে? আচ্ছা কেলে? ইয়াত মানে বহুতবিলাক কথা আছে। এতিয়া সেইটো অহাৰ কাৰণে আমি গম পালোঁ। তাৰ নাম লিখিব লাগিব, মোবাইল নাম্বাৰ লিখিব লাগিব। তুমি কাৰণে হৈছে নাই? কাৰণ এইটো চুইচাইড পইণ্ট গম পাইছানে? অঁ তাৰমানে তুমি ৰিটাৰ্ণ আহিছানে? ৰেকৰ্ড লাগিব, ওপৰত পুলিচ আছে। আচ্ছা সেইবিলাক মানুহ ওপৰত গৈ আছে ন? তোমালোক অহা কাৰণে এতিয়া আমাৰ বহুত ভাল হৈছে। এতিয়া তাৰ নাম চাহিল, তোমাৰ নাম? ভাৰ্গৱ। ভাৰ্গৱ দাস। দুইটা একেই ক্লাছৰ? এইবাৰ 7 পাবা তুমি? আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া। সিহঁতে বহুত কথা জানে। তেনেকৈ কণ্ডিশ্যনত পানী আহি আছে পাহাৰত। সেইফালে আহি পাইছোঁহি আৰু ইয়াৰ পৰা এইফালে ওপৰলৈ যাব লাগিব, আৰু এইফালে ওপৰলৈ গ'লে মন্দিৰটো আমি পামগৈ। আৰু এইফালে এইটো যিটো ৰাস্তা গৈছে সেইফালে এটা গুফা মন্দিৰ আছে। এইটো আমি আগতে ইয়াৰ ওপৰৰ পৰা আহিলোঁ, তাৰপিছত আমি গুফা মন্দিৰত যাম। আৰু ইয়াতে হাতী ওলাই, এইফালে ফৰেষ্টৰ এইবিলাক হেৰি আছে। আৰু আমি এতিয়া এইফালে ওপৰলৈ যাম খোজকাঢ়ি। ৰাস্তাটো কণ্ডিশ্যনটো এনেকুৱা। সেইফালে আমি এতিয়া ওপৰলৈ আহি আছোঁ। ইয়ালৈ আহিলে একচুৱেলি লোকেল গাইডৰ প্ৰয়োজন, কিন্তু আজি ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ আচ্ছা ইয়াত ঠাণ্ডাই লগা নাই দিছেনে? কিন্তু আজি ভিডিঅ'টো আপোনালোক যিসকলে চাই থাকিব চববিলাক গম পাই যাব আপোনালোকে কোনফালে কেনেকৈ ক'ত যাব লাগে। আমি এতিয়া কোন জেগাত আহি আছোঁ? শিৱ মন্দিৰ ন? আমি এতিয়া শিৱ মন্দিৰলৈ আহি আছোঁ। মজা লাগিছে একদম পূৰা চাৰিওফালে কুঁৱলী হওক। খৰা গৈ কেনেকুৱা লাগিছে কোৱা? হে তুমি এতিয়া কোৱা, পিকনিক ভাল নে ট্ৰেকিং ভাল? হে ট্ৰেকিংটো অভিয়াছলি ভাল। ট্ৰেকিংটো অভিয়াছলি ভাল ন? পিকনিক ভাল নালাগে, কাৰণ ট্ৰেকিং ভাল লাগে। এইটো যিটো পিচফুল ইয়াত পাম, যিটো নিৰৱতা পাম, সেইটো পিকনিকত নাপায়। চ' আমি ট্ৰেকিঙৰ কাৰণে আহি গ'লোঁ। চ' আহি ওপৰত পালোঁ। গুড মৰ্ণিং। এতিয়া ইয়াত দুটা ৰাস্তা আছে, এটা এইফালে আৰু এটা এইফালে। হেৰি যিফালে গৈ আছে ওপৰলৈ, এইফালে ৰাস্তাটোত পাথৰ বেছি আছে, সেইকাৰণে দিগদাৰ। আৰু চাই দেখাইছোঁ, এইটো যিটো ৰাস্তা আছে এইফালে পাথৰ নাই, এইফালে যাবলৈ অলপ ভাল, সেইকাৰণে আমি এইটো ফালে লৈছোঁ। এতিয়া এইটো লাষ্ট আপ, ইয়াৰ পিছত আমি মন্দিৰ পাই যাম। এইবাৰ চাওক, এইটোৰ পিছত আমি মন্দিৰ পাই যাম। তলৰ পৰা খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ, বৰ ভাগৰ লাগিছে। আৰু ইয়াৰ পৰা লাহে লাহে অলপ অলপ ভিউটো পাইছোঁ। পালোহি বুলি ক'লে ওপৰত মন্দিৰ, কিন্তু আৰু
এতিয়ালৈকে মন্দিৰ দেখাই নাই আৰু ওপৰলৈ যাব লাগিব আমি এতিয়া আহি পাইছোঁহি এই মন্দিৰ এয়া চাওক এয়া ইয়াত মন্দিৰ আছে চাওক ভিউটো ওপৰত আহি পালোহি এইটো বোলে শিৱ মন্দিৰহে আৰু ওপৰত আৰু এটা আছে সেইটো মেইন শিৱ মন্দিৰ আৰু দেখিছেনে পুৰা জেগাবিলাক পুৰা চাফা ক্লিন হয় আৰু সেইবিলাক কথা যে এই মানুহবিলাকে ইয়াত এইবিলাক লেতেৰা কৰে প্লাষ্টিক এইবিলাক পেলাব নালাগে ইয়াতে কিমান ধুনীয়া জেগা চাওক তো এইটো এটা শিৱ মন্দিৰ ষ্টাৰ্টিং ইয়াতে আৰু এটা আছে ভিউটো দেখা পাইছে পিছফালে যিটো শিৱ মন্দিৰ আছে ইয়ালৈকে আপোনালোকে যদি লাগে পানী আপোনালোকে ইয়াত লৈ ল'ব পাৰিব 10 টকা বটলত 20 টকা লয় কিন্তু বহুত ওপৰলৈ আনিবলগীয়া হয় গতিকে 20 টকা দিয়াটো ডাঙৰ কথা নহয় ওপৰত গৈ নাপাবগৈ হয় আপোনালোকে লৈ আহিব নহ'লে ইয়াত পাই যাব আপোনালোকে বাকী আমি আৰু কিমান আছে দূৰ আৰু 1.5-2 কিলোমিটাৰ আৰু কমপ্লিট এনেকৈ ওপৰলৈকে যাব লাগিব ঠাণ্ডা ঠাণ্ডা বুলি বহুত কাপোৰ পিন্ধি আহিছিলোঁ কিন্তু ইয়ালৈ ওপৰলৈ উঠি আহি এতিয়া যিটো ফিল হৈছে ন যিমান পাৰে কম কাপোৰ পিন্ধি আহিব আৰু যিমান পাৰে মানে ৱেইট কম থকা লোড কম থকা বস্তু লৈ আহিব বহুত ওপৰলৈ যাব লাগিব আৰু 1.5 কিলোমিটাৰমান আছে বুলি কৈছে মানে ইয়াৰ পৰা পূৰা ষ্ট্ৰেইট হাইট হয় ভাগৱ আচ্ছা পানী খাব পানী দিয়া এইফালে ভাগ বহি আছে ইয়াৰ পৰা অলপ ভিউটো দেখা পাইছোঁ এইফালে কিন্তু আৰু ওপৰলৈ গ'লে আৰু ধুনীয়া পাম ন ভিউ পইণ্টত ধুনীয়া পুৰা গুৱাহাটী দেখা যাব গোটেই গুৱাহাটী দেখা যাব গুৱাহাটী ন ইয়াৰ পৰা কিমান দেখা পাব দাদা এই দেখা পায় কি বোলে গুৱাহাটী চব দেখা পাব চব দেখা পাম ইপিনে দেখা পাব সোণাপুৰ চাইডে দেখা সোণাপুৰ আচ্ছা চব দেখা এ মানে পুৰা একদম ষ্ট্ৰেইট হয় না সেই চাইড পুৰা চাৰিওফালে দেখা যাব মজা বোলা এটা ভাগৰ আজি জ্বৰ চৰ্দি থেৰাপি দি আছোঁ ইয়াক সেই ওপৰলৈ আহি এনেকুৱা শিলৰ মাজে মাজে একদম পূৰা ওপৰলৈকে উঠিব লাগে আৰু বেছি দূৰ নাই 0.5 কিলোমিটাৰমান আছে কিন্তু পাহাৰত 0.5 কিলোমিটাৰটো 1 কিলোমিটাৰ নিচিনা মানে 0.5 কিলোমিটাৰ আপুনি বহাই লওক কাৰণ বহুত বগাব লাগে ওপৰলৈ কষ্ট ন পূৰা এনাৰ্জি আছে সিহঁতৰ ন গগৈ এটা পূৰা এনাৰ্জি আছে ৰৈ থকাটো ওপৰত মুস্কিল হৈ গৈছে চাওক কি মজা পিকনিকত গ'লে আপোনালোকে এনেকুৱা পাব এনেকুৱা ফিল নাপায় গতিকে ট্ৰেকিং কৰিবলৈ আহক ইয়াত মজা লাগিব ফাইনেলি আমি আহি পাই গ'লোহি একেবাৰে ওপৰত আছোঁ আৰু এইফালে চাওক এইটো আছাম পুলিচ কেম্প এৰিয়া চ' আৰু ইয়াত আহি ওপৰত এইটো মেইন যিটো শিৱ মন্দিৰটো আছে এয়া চাওক চ' নাইচ ইয়াত আহি সঁচাকৈ বেলেগ মানে কুল ঠাণ্ডা এটা পৰিৱেশ বহুত ভাল লাগিছে ইয়াত মানে আমি আহি এতিয়া পালোহি শিৱ মন্দিৰ ওপৰত থকা সেইফালে আছে এটা শিৱ মন্দিৰ আৰু এইফালে এইটো ছাইডত যিটো আছাম পুলিচৰ কেম্পটো আছে কিন্তু ইয়াত আহি সদায় কোৱা মানে সিহঁতি কোৱা কথাটো সঁচা ন ওপৰলৈ আহিলে ভাগৰ চাগৰ চব নাইকিয়া হৈ যাব মানে ফিল্ডটো পূৰা এনাৰ্জি অহা নালাগি আছে মানে এইটো ভাল লাগিছে আৰু এই অকণমান আগত এটা হেৰি আছে ভিউ পইণ্ট আছে এতিয়া ইয়াৰ পিছত আমি ভিউ পইণ্টত যাম ইয়াত চাওক ভিউ পইণ্টৰ বৰ্ড লগোৱা আছে সেইফালে গ'লে আমি ভিউ পইণ্টটো পাম চ' এইটো হ'ল ইয়াত থকা পুলিচ কেম্পটো বহুত এক্সপাৰ্ট সিহঁতে গৈ পেলাই পাৰ্মিশ্যন লৈ ল'লেগৈ পাৰ্মিশ্যন হৈ গ'ল বোলে আমাৰ লোকেল গাইড এই দুজন দেই এতিয়া পাৰ্মিশ্যন লৈ লৈছে এতিয়া আমি
ইয়াৰ পৰা এতিয়া ভিউ পইণ্টত যাম আৰু ৰাতিপুৱা গা ধুই আহিছিলোঁ আৰু এটা মন্দিৰ আছিলে ইয়াত গুফা মন্দিৰটো বেলেগ আছে আমি সেই মন্দিৰটোৰ তলত যাওঁতে পাম যিটো আমি ভিডিঅ'ত দেখা পাইছিলোঁ তোমাক কেনেকুৱা লাগিছে কোৱা জ্বৰ লাগি আছে নে অলপ ভাল লাগিছে একদম পূৰা ভাগৰটো আছে এতিয়া ভাগৰ আঁতৰিব লাহে লাহে ভাগৰ আঁতৰিব লাগিলে হা আচ্ছা চ' আমি এতিয়া এণ্ট্ৰি কৰি ল'লোঁ ইয়াত যিটো কেম্প আছে তাত একচুৱেলি ভিডিঅ' কৰিব ৰেষ্ট্ৰিকশ্যন আছে গতিকে আমি ভিডিঅ' কৰিব নোৱাৰোঁ বেনাৰ লগা আছে এইখিনিতে এইটো ভিউ পইণ্টৰ আৰু প্ৰায় 10 মিনিটমান যাব লাগিব ন 10 মিনিটমান গ'লে আমি ভিউ পইণ্টটো পাই যাম আৰু তাৰপিছত আপোনালোকক গৈ দেখাম সেইফালে আমি তললৈ নামি যাম দুজন গ'ল এইফালে আমি দুজন এতিয়া যাম ব'লা ন মানে 4টা বজাত আহিব লাগে অঁ আৰু ইয়াত একচুৱেলি আহিলে এইটো এণ্ট্ৰি কৰিব লাগে আৰু 4টা বজাৰ আগত মানে ঠাণ্ডা দিনত 4টা বজাৰ আগত যাব লাগিব আৰু গৰম দিন যদি হয় তেতিয়া আপোনালোকে অলপ দেৰি থাকিব পাৰে কাৰণ গৰম দিনত সোনকালে সন্ধিয়া নহয়তো সেইকাৰণে এতিয়া আমি মেইন যিটো ভিউ পইণ্ট আছে ভিউ পইণ্টটো চাবলৈ গৈ আছোঁ সেইটোৱে ছুইচাইড পইণ্টটো নেকি ছুইচাইড পইণ্ট সেইটোৱে নি আচ্ছা আৰু এই ভিউ পইণ্টটো অঁ এইটো এটা ছুইচাইড পইণ্টটো হয় সেইকাৰণে নাম লিখিব লাগে আৰু যোৱা টাইমত আপোনালোকে কেইজন মানুহ আহিছে নাম মোবাইল নম্বৰ দিব লাগে আৰু এই যিটো কেম্প আছে কেম্পটোত আহি পেলাই আপোনালোকে আকৌ তেখেতলোকক দেখা দি কৰি যাব লাগে কাৰণ ভিউ পইণ্টটোৰ লগত এটা ছুইচাইড পইণ্টটো আছে আৰু সেয়া চাওক ভিউটো ফাইনেলি আমি আহি পাই গ'লোঁ সেই লোকেশ্যনটো দেখাওঁ আপোনালোকক মজা তো ফাইনেলি যিটো ভিউ পইণ্ট আছে সেই ভিউ পইণ্টৰ পৰা ইয়াৰ ভিউটো চাওক কেনেকুৱা একদম পূৰা কিন্তু ৰালি আৰু মৰ্ণিং আহিব লাগিব তেতিয়া ভিউটো আৰু ভাল লাগিব আৰু দেখিছেনে একদম পূৰা বহুত ওখ একদম পূৰা মানুহ ইয়াতে আহি ধুনীয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰে ধুনীয়াকৈ চ' কি মজা লাগিছে ভিউটো हाँ सो इफाले पूरा मानुह मर्निंग आহি আছে चलो भाई देखता है चलो गाइस আজি গাইড কিটা ভাল আছে হে ও মজা গাইড চা খাও না হে চা খাও না বুট খাইলে এতিয়া হেৰি বুট এইটো খালে পানী আছে ন এইটো কি বস্তু জলপান এইটো লাইট কি বস্তু কি জলপান 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 চাউল বৰা চাউল শুনিছা নে
বৰা চাউল চামুচ এটা লাগিব এটা হাতে খাব লাগিব নহ'লে ৰখি দিব লাগিব কি খাই ল তুমি খাই ল এই খাই ল তাৰপিছত দি দিব তোমাক দেই হাতছে খালো না এইটো চাহ খাই কাপ কেঁচা আচ্ছা খাই ল খাই ল ভালকৈ কয় বহি ল আমি ভিউটো এনজয় কৰি ধুনীয়াকৈ ইয়াতে চাহ খাই আছোঁ চাহ লৈ আহিছিলোঁ আৰু জলপান আছে জলপান দেখাই দিয়া লোকেল মানে নতুন বৰা চাউল ঘৰৰ পৰা আহোঁতে মানে ইয়াত আহিম বুলি মই ঘৰৰ পৰা লৈ আহিছিলোঁ বৰা চাউল আৰু কালি দৈ গুড় আনি থোৱা আছিলে চ' আমি এতিয়া খাই আছোঁ আৰু আপোনালোকে আহিলে ৰাতিপুৱা একদম পূৰা মৰ্ণিং আহিব তেতিয়া ইয়াৰ ভিউ বেলেগ এটা ভিউ পাব আজি ফগটো আছে আমাৰ ফ্ৰণ্টত এইটো ভিউ আৰু সেইফালে আগত এইখন হ'ল গুৱাহাটী চিটি আৰু এইফালে এতিয়াও অলপ ফগটো আছে এইফালে আমাৰ কেনেকুৱা লাগিলে জলপান এইটো খাই কেনেকুৱা লাগিলে ভালে লাগিল হে মই ফাৰ্ষ্ট টাইম খালো ফাৰ্ষ্ট টাইম খালা এইটো আমাৰ অসমীয়া বৰা চাউল বুলি কয় ঠিক আছে এইটো আমাৰ এতিয়া বৰা চাউলটো মই শুনিছোঁ মোৰ বায়ে বুলি খাইছিল মইতো ফাৰ্ষ্ট আজি খাই কেনেকুৱা লাগিলে ভালে লাগিছে এইটো খাই যদি তুমি যে ৰ'দতো শুই দিয়া নহয় সৰহকৈ খাই টোপনি গুচি যাবা পূৰা নিচা লাগি যাব সঁচা বাকী থেংক ইউ এই চাহিল ন থেংক ইউ চাহিল আৰু ভাৰ্গৱ আমাক ধুনীয়াকৈ লৈ আহিলে চ' আমি এতিয়া গোটেইকেইটাই ইয়াতে ব্ৰেকফাষ্ট কৰি আছোঁ আকৌ এদিন আহিম আৰু যদি কোনোবা আহে জনাব আমি আপডেট দি দিম ফেচবুকত আৰু আমি একেলগতে আকৌ ট্ৰেকিং এটা কৰিম ভিডিঅ' কৰাটো ভাল চব জানে আজিকালি পোৱালি ভেজিকেইটা একদম স্মাৰ্ট কেনেকুৱা লাগিছে এনেকুৱা এটা ভিউত মানে বহি লৈ তোমাৰ চাহ জলপান খোৱা মজাটো কেনেকুৱা লাগিছে গুৱাহাটীৰ নিচিনা জেগা একেবাৰে কাষতে গুৱাহাটীতে আৰু ভাল লাগিছে এনেকুৱা জেগা আছে বুলি কল্পনাই কৰা নাছিল ন যে এনেকুৱাও ভিউ পইণ্ট আছে ইমান দূৰলৈ যোৱাতকৈ গুৱাহাটী ভাল লাগিছে চন্দ্ৰপুৰ এইকেইটাতো ভাল লাগে আমচিং বাট ইটছ তাতকৈ ডিফাৰেঞ্চ বেছি ভাল দেখিবলৈ ন ভিউ এইটো ওখটো হাইটটো বেছি হাইটটো বেছি আৰু সেইকাৰণে ভিউ পইণ্টটো ভাল হৈছে আৰু বহুতকেইটা লোকেশ্যন আছে সময়লৈ আহিব লাগে সময়লৈ আহিব লাগে আমি আমি ইয়াৰ পিছত আৰু এটা জেগাত যাম এটা মন্দিৰ হেৰি আছে ন গুফা এটা আছে ন গুহা মন্দিৰ যাব গুহা মন্দিৰ যাব যাবলৈ সোমাই যাম আৰু দেই ঠিক আছে নামি যাব লাগিব নহয় ন নামি যাওঁতে পাম চ' আমি এতিয়া ইয়াৰ পৰা ৰিটাৰ্ণ হৈ আহি আছোঁ আৰু আমি এতিয়া তলত নামি যাওঁতে এটা গুফা মন্দিৰ আছে আৰু এতিয়া আমি সেইটো কভাৰ কৰিম আৰু মন্দিৰটো স্পেচিয়েল হয় মই এটা ভিডিঅ'ত দেখা পাইছিলোঁ চ' আমি এতিয়া সেই মন্দিৰটোত গৈ আছোঁ আৰু আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে জৰ্জৰ ফিলিংছটো এতিয়া কেনেকুৱা হে এইফালে চাই কোৱা জ্বৰ নাই সি তাৰ গাটো হেনো পাতলা লাগিছে ন এইটো কয় নেচাৰেল থেৰাপি গম পালা এইটো নেচাৰেল থেৰাপি এইটো তুমি ইয়াত আহি যোৱাৰ কাৰণে তোমাৰ এতিয়া হেৰিটো ভাল লাগি গ'ল ন পূৰা ঘামটো ওলাই গ'লতো জ্বৰটো তোমাৰ ঠিক হৈ গ'ল চ' আমি এতিয়া আকৌ এই তললৈ নামি যাম আৰু ইয়াৰ পৰা আপোনালোকক যোৰাবাটটো দেখাই আছোঁ এইটো হাইৱে এইটো হ'ল ইয়াৰ হাইৱে এইটো আৰু আমি এতিয়া ইয়াত ওপৰত আছোঁ ইয়াত পানী ইয়ালৈ কেনেকৈ নাচাওক এনেকৈ অলপকৈ পানী আনিবলগীয়া হয় ওপৰলৈ এইটো আৰু এতিয়া আমি ভিউ পইণ্টটোত আছোঁ আৰু আপোনালোকক দেখাম ইয়াৰ পৰা ভিউ পইণ্টটো কেনেকুৱা হয় চ' এতিয়া মানে কুঁৱলীটো পূৰা নাইকিয়া হৈ গ'ল ফগটো নাইকিয়া হৈ গ'ল আৰু পূৰা চবফালে ক্লিন হৈ আছে আৰু মানে কি ধুনীয়া নেচাৰেল মানে যিটো ফিল বহুত ভাল লাগিছে ইয়াত আহি
একদম শান্তি গোটেই দেওবাৰ দিনটো আহি আপোনালোকে ইয়াতে কটাব পাৰে ধুনীয়াকৈ আৰু ইভিনিঙততো ইয়াৰ এক্সট্ৰা এটা ভিউ থাকে যিটো মানে বেলি ডুবাৰ পৰা যিটো ভিউ পাব আপোনালোকে সেইটো এটা এক্সট্ৰা ভিউ আছে এইফালে গগৈ কোৱা মজা আজি ইয়াক লৈ আহিছোঁ মই কৈছোঁ ন ইয়াক নেচাৰেল থেৰাপি দিবৰ কাৰণে মেডিচিন খাব নালাগে তোমাৰ জ্বৰ ভাল হৈ যাব আৰু আমি স্পেচিয়েলি থেংকছ জনাইছোঁ চাহিল আৰু ভাৰ্গৱটো গুচি গ'লে এইটো ওপৰত আছে ক'ৰবাত আছে আৰু এই চাহিল সিহঁতে আমাক গাইড কৰি লৈ আহিছে খুব ধুনীয়াকৈ সৰু ল'ৰা চাহিলৰ বয়স কিমান 13 বছৰ কোন ক্লাছত আছে এবাৰ 7 ক্লাছ 7ত আছে কিন্তু মানে বহুত স্মাৰ্ট আৰু বহুতবিলাক বস্তু আজি কেমেৰাত মানে মই শিকিলোঁ ইয়াৰ পৰা কিছুমান নতুন বস্তু শিকিলোঁ আৰু খুব ধুনীয়াকৈ গোটেইখিনি আমাক গাইড কৰি আনিছে ওপৰলৈকে ক'লৈ কেনেকৈ যাব লাগে আৰু বিশেষকৈ ইয়ালৈ আহিলে আপোনালোকে লগত পানী কমলা আৰু বুটিয়াই লৈ আহিব গতিকে য'ত মানে যিবিলাক বস্তু খালে আপোনালোকে পানীটো বেছিকৈ পায় আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ যে আপোনালোকে ইয়াত এই যিটো নেচাৰ ইয়াৰ যিটো মানে আছে এইবিলাক লেতেৰা নকৰিব আৰু অকলে নাহিব গাইড নহ'লে আপোনালোকে ইয়াত আহি ওলোৱাটো সম্ভৱ নহয় পচিবল নহয় মানে মানুহে এইবিলাক পলিথিন এইবিলাক পেলাই ৰাখিছে দেখিছেনে এইবিলাক পেলাম সেইটো এতিয়া আমি বুটলি আনিবলৈ আমাৰ সুবিধা নহয় এনেকুৱা জেগাত আছে এইটো খুব বেয়া কথা কাৰণ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত যদি এনেকুৱা মানুহে কৰে মানুহক বুজাব নালাগেতো এইটো কথা ক'ব নালাগে ইমান ধুনীয়াকৈ নেচাৰে গোটেইখিনি আমাৰ কাৰণে ৰাখিছে আমি জাষ্ট আহিব লাগে বহিব লাগে ফিল কৰিব লাগে আৰু পিকনিক যোৱাতকৈ ইয়াত আহি যাওক বহুত ভাল পাব মানে পিকনিকত গৈ যিটো হাই হোল্লা পাব তাতকৈ ইয়াত বেছি আপুনি মানে এটা ৰিলেক্সেশ্যন ফিল কৰিব বাকী আমি এতিয়া ইয়াৰ পৰা যাম কেইটামান ফটো ল'ম আৰু তাৰপিছত ইয়াৰ পৰা যাম তাৰপিছতে আমি যাম কিন্তু গুফা মন্দিৰ এইটো ডাউনত আছে তলত আছে তাৰপিছত তাত যাম আমি এইটো হ'ল ইয়াত থকা ভিউ পইণ্টটো এই চাওক ইয়াৰ পৰা চিটিখন দেখা পায় ধুনীয়াকৈ এই চাওক কি দৰকাৰ শ্বিলং যাবৰ কাৰণে ইমান ধুনীয়া জেগা আছে আপোনালোকে আহি ট্ৰেকিং কৰিব পাৰে এই হাইৱেটো একদম ভিউ কৰি পিনে হেৰি জুম আউট কৰি দিয়া এইটো হ'ল হাইৱেটো এইটো তাৰপৰা জুম আউট আৰু আমি আছোঁ ইয়াত সেয়া ইমান ওপৰত আছোঁ আমাৰ যি গাইড এইটো বিৰাট মজা মানে চাহিল আৰু এইফালে ভাৰ্গৱ এই ৰখি নাথাকে এদি গৈয়ে থাকে এনি টাইম পূৰা এনাৰ্জি সিহঁতৰ এইটো ৰাস্তা এক্সপিৰিয়েঞ্চটো বেলেগ মানে মন্দিৰলৈ যিটো গুফা মন্দিৰলৈ যায় ইয়াৰ এক্সপিৰিয়েঞ্চটো বেলেগ এইফালে পূৰা ডাঠ পোহৰটো নপৰে একদম তো আমি এতিয়া এইটো ৰাস্তা আহি আছোঁ তাত গৈহে আপোনালোকক জনাব পাৰিম আমি আহি পাই আছোঁ আমিতো সুধিলোঁ ক'ত আছে মন্দিৰটো ঠিক আছে আহক আপোনালোকে এতিয়া আহক দেখা পাই যাব নহয় এইটো চাওক না কেনেকুৱা মজা এটা ভিউ চাওক অ' মাই গড ইমান ধুনীয়া জেগা আছে বুলি মানে সপোনতো কল্পনা কৰা আছে তাকো গুৱাহাটী জেগাত আৰু শ্ৰী শ্ৰী ৰুদ্ৰ গুফা মন্দিৰ এইফালে আমি মন্দিৰৰ ভিতৰৰ অংশলৈ যাম হৰ হৰ মহাদেৱ গুফা ভিতৰলৈ এনেকৈ সোমাই যাব লাগিব এইফালে এনেকৈ গৈ ভিতৰলৈ সোমাই যাব লাগিব পূৰা আন্ধাৰ ভয় লাগিলে নাহিবি ভাই ভয় লাগিলে নহ'ব